গুড মৰ্নিং আমাৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত বেছি ৰ'দ, ৰাতিপুৱাই 5টামান বজাতে ওলাইছে নেকি ৰ'দটো। এতিয়া ব্ৰেকফাষ্ট কৰিব লৈছোঁ। এখেতে খাই বৈ ওলাই গৈছে, অলপ কাম আছে যি এয়া খাই গ'ল। মই খাব লৈছোঁ। মেগী আৰু পাস্তা আছিলে, সেয়াকে বনালোঁ জল্দিকে। ইফালে গ্ৰেচিয়ে নিৰীক্ষণ কৰি আছে কোন আহিছে কোন গৈছে। ৰাজু স্কুলৰ পৰা অহা দেখিলে যে সি ভালদৰে চাইছে কোন ফালৰ পৰা কেনি গৈছে, আৰু তাক আচলতে চিনি পাই যে সেইকাৰণে সি ভোকা নাই, কিন্তু বেলেগ হোৱা হ'লে বহুত ভুকিলেহেঁতেন। সিদিনা বনাইছিলোঁ যে কাঞ্জি, আজি 3 দিনৰ পিছত এয়া কালাৰটো বহুত ধুনীয়া আহিছে। মই এতিয়া এইখিনি চাকি ফ্ৰিজত ভৰাই থ'ম। এইটো যেতিয়াই মন যায় উলিয়াই খাব পাৰিম। এইফালে আমাৰ দুটা পাৰ্চেল আহিছে। কি আহিছে মই গম নাপাওঁ, তুমিহে দিছিলা অৰ্ডাৰ। এতিয়া মই তাকে চাওঁ বুলি ভাবিছোঁ কিনো আছে ইয়াত। কিবা গিফ্ট মোৰ কাৰণে ওলাই বা কেতিয়াবা এনেকুৱা গিফ্ট মোলৈ আহে। কি টুথপেষ্ট ইমানকৈ অৰ্ডাৰ দিলা? দুটা আছে ইয়াত দুটা আৰু আছে। আৰু দুটা আছে নেকি? 4টা আহিছে বা একেটা ফ্লেভাৰ ইমানকৈ ঘঁহি ভাল নালাগে ন। নহয়, তাত দুটাকৈ তেনেকৈ আছিলে হপায়, সেইটো কাৰণে দুটা আহিলে। এটা কাৰোবাক গিফ্ট দি দিম, আৰু কাৰোবাক লাগিলে ক'ব দেই, এইকেইটা বিকি দিম আৰু আম্বানী হৈ যাব। এইবাৰ এটা এইটো কি মই অকণমানকৈ গম পাইছোঁ বাৰু, খুলিব মনেই নাই সেইকাৰণে। জানোৱেই তুমি মোৰ কাৰণে একো অৰ্ডাৰ নিদিয়া বুলি। এইটো হৈছে আমাৰ গ্ৰেচিৰ খানা। এইটো প্ৰথম আজি এইটো থাইলেণ্ডৰ ব্ৰেণ্ড হয়, সেইকাৰণে এবাৰ ট্ৰাই কৰি চাওঁ বুলি হেৰি কৰিছোঁ। একচুৱেলি যিমানে ঘৰৰ খানা নিদিয়ক, অকণমান সিহঁতক নিউট্ৰিচনটো অলপ লাগে, সেইটো কাৰণে অকণমান আমি বেলেগ দি থাকোঁ। সদায় বেলেগ দি থাকোঁ আৰু। খাবা নেকি? তুমি টেষ্ট কৰি চোৱা এবাৰ। তুমি টেষ্ট কৰি চোৱা। মোক নালাগে দিয়কচোন। এই এনেকুৱা গ্ৰেচি দুটা দি দিওঁচোন। পেট চলিব, ডাইজেষ্ট হজমিটো দিব লাগিব তাক। আপোনালোকেও দিব অকণমান, এবছৰলৈকে তাৰপিছত ভাত চাত দিব, সিহঁতৰ গ্ৰ'থটো প্ৰপাৰ নহয় মানে। এনেও দিয়ে দিয়াচোন। এতিয়া প্ৰায় 3টামান বাজিছে। বতৰটো বহুত ক'লা মলা কৰি আহিলে, ভাল লাগিছিলে বতৰটো বুলি ভাবিছিলোঁ। ডাঙৰকৈ বৰষুণ দিব চাগে, কিন্তু নিদিলে। এয়া চিপচিপকৈ অলপ দিলে আৰু, কিন্তু ঠাণ্ডা অকণমান পেলালে। দিনটো যিমানহে গৰম আছিলে। পাহাৰটো ইমান ধুনীয়াকৈ ওলাই আছে। বজাৰ কেইটামান কৰিব লগা আছিল, ওলাই আহিলোঁ পাচলিলে বুলি। এয়া বজাৰ বহিছে আজি। ইয়াতে মই বেলেগ এটা ক্লিপো এড কৰি দিছোঁ। এইটো মোৰ ভাগিন হয়, সি ট্ৰেণ্ডত চলি আছে, মোবাইল চাই থাকে যিহেতু দেখি পালে এইবিলাক, আৰু মাকক ভিডিঅ' বনাই দিবলৈ উৎপাত কৰি আছিলে। মাকে বনাই দিলে, আৰু মোৰ চেনেলত সদায় ওলাম কৈ থাকে, তাকে আজি বোলো মই ক্লিপটো দি দিওঁ তাৰ। হেল্ল', মই অলপ কাম কৰি আছিলোঁ, এফালে এখেতে ভাত বনাই আছে। আজি কি বনাইছে দেখাইছোঁ বলক। লাইটটো অফ কৰি থৈছোঁ। তোমাক নাই উঠোৱা নহয়। কি বনাইছা ন? মটন মাহৰ পাছত আমি মানে মটনটো এনেকৈ খাওঁ, মাহৰ পাছতে খাওঁ। আৰু এইকেইদিন যি গৰম আছিলে, আজি অকণমান বতৰটো ভাল বাৰু। কি দিলা ইয়াত? মটন অকণমান ড্ৰাই ষ্টাইলত বনাম। এতিয়া বৰ্তমান পিঁয়াজ আৰু গোটা ধনিয়া, গোটা জিৰা, খৰি মছলা যিটো কয়, আদা নহৰু দিলা? আদা নহৰু দিলোঁ। হালধি দিয়া নাই নেকি? হালধি দিয়া নাই, অকণমান হেৰি দিলোঁ। এইখিনি বনাই থৈছোঁ। কি বনাই থৈছে? এইটো মছলা মানে দৈৰ লগত ইয়াতে লাল মিৰ্চ আছে, ধনিয়া আছে, জিৰা অলপ দিছোঁ। তাৰপাছত এইখিনি পিঁয়াজখিনি অকণ গলাৰ পিছত এইখিনি দি দিম আৰু।
ঠিক আছে বনাই লোৱা তাৰপৰা দেখাম আকৌ লাষ্টত দেখাম আৰু ঠিক আছে মই কামকেইটা কৰি আজৰি হৈ লওঁ নিশ্চয় এয়া খানা হৈ গ'ল খাব লৈছোঁ ভাত টেঙা আৰু এয়া হৈছে আমাৰ মাটন কি বনালা মাটন এইটো মোৰ ষ্টাইলত হয় তোমাৰ ষ্টাইলত কিবা নাজানো নাংগা দি দিব বেছি গ্ৰেভি কৰা নাই মানে আচলতে এতিয়া খাই লওঁ আমি ভিডিঅ'টো ইমানতে আজি সামৰণি মাৰি দিছোঁ আমাৰ অন্য এটা ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম আজিলৈ বাই ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লগতে নতুনকৈ কোনোবাই চাই আছে যদি ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ